নমস্কাৰ বন্ধুসকল, আপোনালোকলৈ নিহাৰ্ছ ক্ৰিয়েশ্যন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত দেখুৱাবলৈ বিচৰা হৈছে ৰানিং ইন প্ৰচেছটো কেনেকৈ কৰা হয় সেইটোকে দেখুৱাওঁ বুলি ভাবিছোঁ। ৰানিং ইন প্ৰচেছটো বুজিবলৈ হ'লে পুল আউট কেনেকৈ হয়, ট্ৰিপিং আউট। এইটো ট্ৰিপিং আউট হৈছে মানে কেতিয়াবা বিটটো টাইম শেষ হৈ যায়, বিটটো চেঞ্জ কৰিব লগা হয়, সেইটো কাৰণে পুল আউট কৰা হয়। কালি পুল আউট কৰি শেষ কৰিলে আজি আমাৰ ৱেলটোত ৰানিং ইন প্ৰচেছ হৈ আছে। তাকে এতিয়া ৰানিং ইন মানে এতিয়া নতুন বিট ভৰাই আকৌ পাইপবোৰ তললৈ ভৰোৱা হৈছে, হলটোত ভৰোৱা হৈছে। বন্ধুসকল, এই হলটোত পাইপবোৰ ভৰোৱা প্ৰচেছটোকে ৰানিং ইন বুলি কোৱা হয়। এই ৰানিং ইন প্ৰচেছটোকে আপোনালোকক দেখুওৱা বুলি ভাবিছোঁ। আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই এতিয়া গৈ আছোঁ ৰিগ ফ্ল'ৰ। এইখনক কোৱা হয় গেট ৱাক। মই যোনখনেদি খোজকাঢ়ি গৈ আছোঁ। এয়া বন্ধুসকল, সেইকাৰণে বন্ধুসকল পাইপবোৰ তললৈ সোমাই আছে। এই ওপৰৰ যোনটো হালধীয়া হেৰি দেখিছে এইটো TDS বুলি কোৱা হয়। এই TDSৰ সহায়েৰে পাইপবোৰ তললৈ সোমোৱা হৈ আছে। এইটো কোৱা হয় স্লিপ। বন্ধুসকল দেখিছে TDS গৈ আছে ওপৰলৈ। এই বৰ্ডখন দেখিছে নহয়, সেইখন হৈছে মাংকি বৰ্ড। ডকমেনে তাতে উঠি পাইপবোৰ TDSত কানেক্ট কৰে। দেখিছেনে বন্ধুসকল, এইটো থং বুলি কোৱা হয়।
টঙেৰে পাইপডাল টাইট কৰিব এতিয়া। দেখিলেনে বন্ধুসকল, ৰানিং ইন এইটোৱে প্ৰচেছ। এনেকৈ পাইপবোৰ হলত সুমিওৱা হয়। বন্ধুসকল ভিডিঅ' চাই কেনেকৈ পালে জনাব, আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। বাই বাই, জয় হিন্দ।